हेलो गाइस, वेलकम बैक टू माय चैनल रत्न साइसा और ब्लॉग्स। तो मैं आज एने माने आज स्टार संडे न तो तार कारणे फरिब आइसो माने हरसिंगा गई आसो एने फरिब कारणे तो भाबिले लगते भिडिओ बनवा ना बहुत दिन तो भिडिओ बनाई लम और भॉइस तो बा केनेकुआ आइसे माने माइक तो एकेबारे मुखर ओसरते लगाई दिसो माने और हेलमेट तो जेहेतु दादार न तो माने मोर तात इमान टाइट के নহয় माने मोर माथाय सरू न तो इमान टाइट के নহয় और आमार मरমৰ रास्ताखन चाওক तथापिও जी নহওক आमार यार रास्ताটো অলপ ভালে যে আৰু ওপৰত গাঁওবিলাকত চাওঁ মানে কিবা পথাৰত মানে তো আমাৰতো ইমান একো নাই ন हरसिंगा तो सिस्टारो हरसिंगा গৈছে তো আহি আছে तो गाड़ी মানে जी নহওক নাথাকে নহয় আৰু হোৱাইট এংগেল বা কিমান আহি আছে গাইছ फार्स्ट टाइम आज मोटो ब्लॉगिंग कर पूरा एक्साइटेड आसलो बहुत दिन पर मोटो ब्लॉगिंग करें केनेकुआ न लगे केनेकुआ न करे मोटो ब्लॉगिंग भावे किन्तु आज फाइनली मोटो ब्लॉगिंग कर मोटो ब्लॉगिंग कर कि कम एक्साइटेड बहुत ভাল লাগি আছে মনটো ভিতৰ পৰা মন মাৰি আছিলোঁ কালি অলপ পাৰ্টি চাৰ্টি কৰিলোঁ ফ্ৰেণ্ডৰ বাৰ্থডে আছিল একেবাৰে মানে মাথা ভাল লগা নাছিলে তো পুৱা উঠিলোঁ গা পা ধুই কিনে এতিয়া ভাত চাত খাই ওলাইছোঁ আৰু গিৰ্জাও আছে গিৰ্জাৰ অলপ প্ৰগ্ৰামো আছে দেখাওঁ নতুনকৈ খানা চানা আছে যিহেতু আমাৰ গুড ফ্ৰাইডেখন চলি আছে বৰ্তমান আজি শেষ হ'ব আৰু লাষ্ট हेलमेट तो सीधा करना था कि ना बार बार सीधा करे हेलमेट में राति केनेकुआ लगाइছিলোঁ কিন্তু ভালে আছিল হেলমেটটো ৰাতি যে কিবা দাদাহঁতক আনিব গৈছিলোঁ ন তেজপুৰ গৈছিলোঁ তো অহা সময়ত মানে ট্ৰেইনটো নাপালে দুটাৰ ট্ৰেইন থাকে ন বালিপাৰাৰ পৰা তো সেইটো ট্ৰেইনটো নাপালে সেইটো তিনিটালৈকে তাতে কামতে থাকিল কিবা কাম পাঁচৰ পৰা দেৱাল আমলাই গড়িলে আম্বাগাঁও ৰখিলে পৰা আনিব গৈছিলোঁ ফ্ৰেণ্ডৰ লগত বাইকে দি ফাৰ্ষ্ট টাইম হেলমেটত এনেকৈ ছেটআপ কৰি আজি আহিছোঁ মই ফুৰিব কাৰণে আমাৰ টাউনখন আগৰ ফালে চাই লওঁ गुजरी फाले जाए हूँ मेहनत कर रही हूँ एक हफ्ता माने এনেকুৱা লাগে লাগি আছে অকলে অকলে কথা পাতিছো পাগল হেনে লাগি আছে আৰু মটো ব্লগিং কৰা মানে অকলে থাকিলেও ন মজা লাগি যায় মানে কেতিয়াও মানে ছেড ফিল নহয় আৰু মটো ব্লগিং কৰি থাকোঁতে এতিয়া আপোনালোকৰ লগত কথা পাতিয়ে থাকোঁ ন তো ইমান কাৰো চিন্তাও নাথাকে টেনশ্যনো নালাগে আগৰ পৰা সোমাম মই লেফ্ট চাইডত আৰু আমাৰ গদৰিখন প্ৰায় বন্ধ হৈ আছে এইফালে চৰিলা চুলি তুলি কাটিব আছে আৰু কিনো কাটিম এনে তাক লৈয়ে আছোঁ ৰিটাৰ্ণ কৰি কিনে গৈ আছোঁ টাউনত তো টাউনত ৰখি অলপ কিবা কিবি খাই লওঁ তাৰপাছত লগ পাই আছোঁ আমি যে এনেকুৱা কেতিয়াবা দামী গাড়ী ল'ম দেই আশা আছে লোৱাৰ কাৰণে বহুত আৰু কোৱালিটি কিমান আহি আছে পাত্তা নাই কেমেৰাটো बार बार मैं एंगल सेट करे बार बार
আৰু এইটো হ'ল আমাৰ হৰচিঙা ষ্টেচন। তো গাইজ ফাইনেলি আহি পালোঁ, এতিয়া ষ্টেচনত আছোঁ মই। আৰু মই যে গফ্ৰখন গুচোৱাই নাই, ডাইৰেক্ট হেলমেটখনে এনেকুৱা ধৰি আছোঁ। মই ফোনেতো দেখাই আছোঁ কেনেকুৱা ধৰি ব্লগিং কৰি আছোঁ।